বেলেগে কি কয় নাজানো কিন্তু মানে ডিম্পুদাৰ ভিডিঅ' যেতিয়াবা চাইছোঁ ইনস্পায়াৰ হৈছোঁ মটিভেট হওঁ বহুত বেছি ভাল লাগে আৰু সদায় ডিম্পুদা নাথাকে সেইটো কাৰণে টেটুটো বনালোঁ हेलो गाइस वेलकम टू Uniquemanuj আৰু আজি আমি গৈ আছো যোৰাত আৰু যোৰাত কেলে গৈ আছো আপোনালোকক নিশ্চয় দেখুৱাম আজি আৰু তাত গৈ আপোনালোকক দেখুৱাম আৰু সো গাইস বলক দৰজা সজা বন্ধ কৰি দিছো বলক গাইস এনেকৈ আমি ৰাস্তাতে ৰখি ল'লোঁ আমি ৰখি লৈছোঁ অলপ তাৰপিছত ইয়াত লোকেশ্যন চাব লাগিব মানে ৰাস্তাকেইটা পাহৰি গৈছোঁ আৰু মচমে লোকেশ্যন চাই আছে আমি এনেকৈ লোকেশ্যন চাই গৈ আছোঁ বলক 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 চিধা বল গাইস এনেকৈ আমি লোকেশ্যন চাই গৈ আছোঁ ৰাস্তাত মানুহ ভিৰ আৰু এইফালে কিবা কিবি চেক কৰিছে কইনাকেইটাই যোৰহাটৰ বাছ ষ্টেচন এইখনেই হয় চব যোৰহাটৰ বাছ ষ্টেচন গাইজ ফাইনেলি আমি পাই গ'লোঁ যিহেতু আৰু আজি মৌচুমে মানে অসমত এনেকুৱা কাম কৰা নাই আজি মৌচুমে কৰিব বহুত মানে আচৰিত হৈ গৈছোঁ আজি এতিয়ালৈকে মৌচুমে কোৱা নাই কিন্তু জেগাত পাইছোঁ আৰু এতিয়া মৌচুমে ক'ব মৌচুম কিহৰ কাৰণে আমি ইয়ালৈ আহিছোঁ আজি মানে এনেকুৱা এটা কাম কৰিম ভিতৰত পাৰিলে সকলোখিনি ক'ম কিন্তু মানে এনেকুৱা এটা কাম কৰিম যিটো কাম অসমত কৰা নাই আপোনালোকে চাই ল'ব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো আপোনালোকে নাচায় সেইটো কাৰণে এতিয়া কৈ দিছোঁ প্ৰথমৰ পৰা চাওক তেতিয়া মেইন মালটো গম পাব কেনেকুৱা কি কথা দি আৰু চাই থাকক এতিয়া আমি যিহেতু মৌচুমে এইখন দোকানলৈকে আহিছে সোমাই গৈ আছোঁ বোলে পাছত কম্পিউটাৰত টাইপিং
গাইজ আমি দোকানৰ পৰা ওলাই আহিলোঁ আৰু তাৰপিছত মৌচুমে মানে পটককৈ মানে ডিম্পু মানে ভবা নাছিলে মানে কোনো যে এনেকুৱা এটা কাম কৰিম মই সেইটো কাৰণে কৈ আছিলোঁ অসমত কোনো নকৰা কাম এটা কৰি প্ৰায় কিন্তু মৌচুমে সেইকেইদিন মানে হ'ল এসপ্তাহমান লগ কৰা নাছিলে আজি মানে মেৰাপানীৰ পৰা আহি মেলি পটককৈ লগ কৰি ডাইৰেক্ট যোৰাত গুচি আহিলোঁ তাৰপিছত বহা নাছিলেও মানে ময়ো যিহেতু মনৰ পৰা ভাল পাওঁ সঁচাকৈ ভাল পাওঁ আৰু মানে সঁচা কথা ক'বলৈ গ'লে বেলেগে কি কয় নাজানো কিন্তু মানে ডিম্পুদাৰ ভিডিঅ' যেতিয়াবা চাইছোঁ ইনস্পায়াৰ হৈছোঁ মটিভেট হওঁ বহুত বেছি ভাল লাগে আৰু সদায় ডিম্পুদা নাথাকে সেইটো কাৰণে টেটুটো বনালোঁ এইখিনি আৰু ভিডিঅ'টো চাই কেনেকুৱা হ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব ভিডিঅ'টো যিমান কৰিব পাৰে শ্বেয়াৰ কৰক ডিম্পুদাৰ ওচৰত পাই যায়গৈ যাতে চবে শ্বেয়াৰ কৰক নহ'লে ডিঙি কাটি দিম আৰু तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं